স্ক্ৰীনত দেখুৱাৰ দৰে আপোনাৰ ফেট বাঢ়িছে নেকি? বেলি ফেট ওলাইছে নেকি? যদি ওলাইছে এইটো ভিডিঅ' আপোনাৰ কাৰণে। নমস্কাৰ, মই কুশল গোস্বামী ফিটনেছ ট্ৰেইনাৰ। স্বাগত জনাইছোঁ সকলোকে মোৰ চেনেললৈকে। আজি আমি জানিবলৈ চেষ্টা কৰিম আপোনালোক সকলোৰে কিছুমান এনেকুৱা সমস্যা, যিটো সমস্যা আপোনালোক সকলোৱে ফেচ কৰি আছে, সকলোৱে বিচাৰে ইয়াৰ পৰা মুক্ত হ'বৰ কাৰণে। আচলতে বেলি ফেটনো কি? পেট ওলোৱা বুলি কয় মানুহবিলাকে, কয় যে পেট ওলাইছে, এনেকুৱা কৰ তেনেকুৱা কৰ। বেলি ফেটনো কি? পেটনো কি? যেতিয়া আমি কেলৰিজ ইনটেক কৰোঁ, যেতিয়া আমি কোনো খাদ্য খাওঁ, সেইটো আপোনাৰ বডিটোত এজ এ এনাৰ্জি, এজ এ কেলৰিজ ৰূপে আমি পাওঁ। আৰু যেতিয়া আমি এইটো বাৰ্ণ কৰিব নোৱাৰোঁ, মানে খৰচ কৰিব নোৱাৰোঁ, তেতিয়া আমাৰ বডিত ফেট ষ্ট'ৰ হয়, পেটত ফেট ষ্ট'ৰ হয়, যাক আমি বেলি ফেট বুলি কওঁ। ইয়াতে জানিবলৈ ইচ্ছা কৰে বহুতে যে এক্সাৰচাইজ কৰিবৰ কাৰণে, ফেট কমাবৰ কাৰণে বহুত কিবা কিবি কৰিব লাগিব, এৰিব লাগিব, বাদ দিব লাগিব। নাই, একো বাদ দিব নালাগে, একো বাদ দিব নালাগে। আপুনি যদি সঁচাকৈ বিচাৰিছে আপোনাৰ বেলি ফেট কমাবৰ কাৰণে, পেট কমাবৰ কাৰণে, তেতিয়াহ'লে মনত ৰাখক অনলি 30% চিৰিয়াছনেছ লাগিব আৰু 45 ডেইজ নহ'লে 40 ডেইজ ধৈৰ্য লাগিব, তাতকৈ বেছি একো নালাগে। আৰু ইয়াত আমি কেনেকৈ কৰিব পাৰোঁ, বেলি ফেট কেনেকৈ কমাব পাৰোঁ, তাৰ কাৰণে যদি আপোনালোকে কিছুমান কাম কৰিব খোজে, কিছুমান এক্টিভিটি কৰিব খোজে, সেইটো আপোনালোকে কৰিব পাৰে। যেনেদৰে আপোনালোকে পাৰে, যদি আপোনালোকে জগিং কৰে, চাইকেলিং কৰে, ৱাকিং কৰে বা ফিজিকেল এক্টিভিটি কৰে, য'ত আপোনাৰ ঘাম বাহিৰ ওলাই যায়, তাৰ কাৰণে আপুনি 20 মিনিটছ যদি এক্সাৰচাইজ কৰে, জাষ্ট 20 মিনিটছ, সেইখিনিতো টাইম ওলাব পাৰিব আপোনালোকে হেল্থৰ কাৰণে। আৰু যদি আপোনালোকে বিচাৰে যে অলপ বেছি ৰিজাল্ট হওক, বেছি ৰিজাল্ট পাওঁ, বা আপোনালোকে যদি বিচাৰে যে অলপমান মোৰ হেল্থটো ভাল হওক, তেতিয়াহ'লে চালাড এড কৰক। যেতিয়া আপুনি খাদ্য খাব, তাৰে আগত চালাড খাওক অলপ। আপুনি গাজৰ, বিলাহী, বিট, আপুনি তিয়ঁহ এনেকৈ এড কৰি অলপ চালাড খাওক। আৰু আপুনি যদি অলপ বেছি চিৰিয়াছ হয়, যে বিচাৰিছে যে মই এইখিনি সময়ৰ ভিতৰত অলপ ৰিজাল্ট লাগে, তেতিয়াহ'লে আপুনি কি কৰিব, চেনিৰ পৰিমাণটো অলপ কমাই দিয়ক। চেনি আগতে যদি আপুনি 2 কাপ চাহ খাইছিলে, এতিয়া 1 কাপ চাহ খাওক। আপুনি যদি বহুত তেল খাইছিলে, আলু বাদ দিব কোৱা নাই আপোনাক, আলু ভাজি খাব নালাগে, আলু বইল কৰি খাওক, দালিত দি খাওক, ৰাস্তা বহুত আছে যদি আপুনি ইচ্ছা কৰে। এনেদৰে আপুনি নিজৰ বেলি ফেটছ বহুত কমাব পাৰিব। আৰু তাৰপিছত ক'ব বিচাৰিম, যদি আপোনালোকে অলপ বেছি আগলৈকে যাব বিচাৰে, যে অলপ সোনকালে হওক আৰু অলপ সোনকালে হওক, তেতিয়াহ'লে আপুনি কি কৰিব, আপুনি অলপ কেলৰিজ ডেফিচিয়েঞ্চ ডায়েটত থাকিব লাগিব। এইটোনো কি কেলৰিজ ডেফিচিয়েঞ্চ ডায়েট? এইবিলাক আমি নোৱাৰোঁ দেই, এনেকুৱা প্ৰশ্ন আহিব পাৰে। কিন্তু এইটো একো ইমান চাইণ্টিফিক বস্তু নহয় যে আপোনালোকে বুজি নাপাব, এইটো বহুত সহজ বস্তু হয়। কেলৰিজ ডেফিচিয়েঞ্চ মানে হ'ল আপোনাক যিখিনি এনাৰ্জি লাগিব আজিৰ দিনটোৰ কাৰণে, তাতকৈ কম এনাৰ্জি, মিনিমামতকৈ অকণমান বেছি, মানে অধিক এনাৰ্জি নহয়, জাষ্ট অলপমান কম, যাতে বডিটোৱে বহুত বিচাৰিব পাৰে, বা বডিটো বহুত দৰকাৰ, বা আমি বহুত কেলৰিজ লওঁ, তাতকৈ কম যদি আমি লওঁ, সেইটো আমি কেলৰিজ ডেফিচিয়েঞ্চি বুলি কওঁ। আপুনি জাষ্ট কিছুমান ভাবিব লাগিব যে মই পিজ্জা এখন খোৱাতকৈ, পিজ্জা এখনৰ পৰা যদি মই কেলৰি আহি যায়, আপোনাৰ নিশ্চয় পেট বাঢ়িব, তাত আপোনাৰ ক'ব লগা একো নাই। আৰু তাৰপিছত আপুনি টোপনি ভাল কৰক, 7 to 8 আৱাৰ্ছ টোপনি লাগিব। আৰু তাৰপিছত আপুনি যদি বিচাৰে সেই কৰক, কিছুমান আপোনাৰ কি থাকে, কিছুমান সৰু সৰু বস্তু থাকে, সেইবিলাক যদি আপুনি নোট কৰি লয়, ছাপ'জ ৱাটাৰ ইনটেক বেছি কৰিব লাগে, আপুনি ডেইলি এনেকুৱা কিছুমান গ'ল ৰাখক, যাৰ কাৰণে আপুনি সেই গ'লটো এচিভ কৰিব পাৰিব। ডেইলি 5000 ৱাক কৰক, 5000 ষ্টেপ ৱাক কৰক, কিছুমান গ'ল এচিভ কৰক, সৰু সৰু গ'ল, সেইটো কৰিলে আপুনি আৰামছে কৰিব পাৰিব। তাৰপিছত আপোনালোকে এটা কাম কৰিব পাৰে, যদি আপোনালোকে সঁচাকৈ চিৰিয়াছ হয় এইটোক লৈ, মই কিছুমান ভিডিঅ' বনাব পাৰোঁ আপোনালোকৰ কাৰণে, যিটো আপোনালোকৰ বেলি ফেট কম কৰাত হেল্প কৰিব। যদি আপোনালোকে বিচাৰিছে কমেণ্ট কৰিব। এতিয়া আমি চব গম পালোঁ, বহুতে কয় যে মই গম পাইছোঁ, এনেকুৱা এক্সাৰচাইজ কৰিলে কমে, এক্সাৰচাইজ কৰিলে ভাল হয়, এক্সাৰচাইজ কৰিলে এইটো হয়। কিন্তু আমি এক্সাৰচাইজ নকৰোঁ কিয়? চব জানো, তেতিয়াহ'লে চবটো জানো আমি, কিন্তু এক্সাৰচাইজ নকৰোঁ কিয়? নকৰোঁ এক্সাৰচাইজ এটা কাৰণতে আমি নকৰোঁ বহুতবিলাকে, যে এইটো ৰিজাল্ট আমি ফিউচাৰত পাওঁ, এইটো ৰিজাল্ট আমি ইমিডিয়েট নাপাওঁ। এইটো আমি আজি যদি কৰোঁ, আজিৰ পৰাই আমাৰ ষ্টাৰ্ট হ'ব, কিন্তু আমাক ইণ্টাৰনেল বিউটি নালাগে। মানুহবিলাকক আমাক লাগে বাহিৰৰ পৰা কোনে কি কমেণ্ট কৰিছে, তোৰ বডিটো ভাল হৈ গৈছে, এদিন এক্সাৰচাইজ কৰিলে এপছ ওলাই গ'ল, বাপৰে বাপ বঢ়িয়া, এইটো লাগে মোক। কিন্তু সেইটো পচিবলে নহয়। আপুনি যদি এডুকেশ্যনৰ কাৰণে ষ্টাডি কৰিছিলে এটা সময়ত, ফাইনেন্সিয়েল ইণ্ডিপেণ্ডেণ্ট হ'বৰ কাৰণে,
এটা সময়ত যাতে আপুনি ভালকৈ এটা লাইফষ্টাইল জীয়াব পাৰে, সেইটোৰ কাৰণে আপোনালোকে এইটো পঢ়িছে, ইমান দিন ধৈৰ্য ধৰিছে। চ' আপুনি যদি 45 ডেইজ এটা ডেডিকেশ্যন লৈ ভালকৈ এক্সাৰচাইজ কৰে অলপ সময়ৰ কাৰণে, 15 মিনিটছ 20 মিনিটছ, তেতিয়াহ'লে আপোনালোকে নিশ্চয় ৰিজাল্ট পাব। আৰু এইটো ৰিজাল্ট ফিউচাৰত দিয়ে, সেইকাৰণে আপোনাৰ ধৈৰ্যৰ প্ৰয়োজন, অলপমান ধৈৰ্যৰ প্ৰয়োজন। কাৰণ হেল্থ ইজ ইয়'ৰ অনলি ৱেল্থ। যোনে এইটো কথা বুজি পাইছে তেওঁলোকে এক্সাৰচাইজ কৰি আছে। আৰু চবতকৈ ভয় লগা উপহাৰটো মানুহৰ মৃত্যু হয়। মানুহৰ ভয় লগা চবতকৈ ডাঙৰ উপহাৰটো মৃত্যু। ফিউচাৰত যদি আপুনি যিখিনি ইনকাম কৰিছে, যদি এইখিনি আপুনি হস্পিটেলত খেদাই দিয়ে, তাৰ একো অৰ্থ নাথাকে। তেতিয়া আপোনালোকে বুজিব এক্সাৰচাইজ কিয় কৰিব লাগে। ঠিক আছে, নিজেও ভালে ৰাখক, আনকো ভালে ৰাখক, নিজৰ হেল্থটো ধ্যান ৰাখক, বেলেগৰ হেল্থকো অলপমান আপোনালোকে হেল্প কৰক, কেনেকৈ কি কৰিব পাৰি। আৰু যদি কিছুমান আপোনালোকৰ কুৱেশ্যন থাকে মোক জনাব। যদি মোৰ ভিডিঅ'টো অলপমানো আপোনালোকৰ ভাল লাগিছে, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, লাইক কৰক, ছাবস্ক্ৰাইব কৰক মোৰ চেনেলটো, যাতে মই আপোনালোকৰ কাৰণে আৰু নতুন নতুন ভিডিঅ' বনাব পাৰোঁ, যাতে মই সাহস পাওঁ আপোনালোকৰ কাৰণে নতুন নতুন ভিডিঅ' বনাবৰ কাৰণে। এইখিনিতে ধন্যবাদ জনাইছোঁ আপোনালোক সকলোকে মোৰ ভিডিঅ' চোৱাৰ বাবে।